বৰ্তমান কি হৈছে SSC GD পৰীক্ষা যিবিলাক আছে সেইবিলাক বৰ্তমান কেঞ্চেল হৈ আছে কিহৰ কাৰণে কেঞ্চেল হৈ আছে প্ৰথম কথাটো হ'ল যিটো প্ৰথম আগৰ কোম্পানী আছিল TCS সেই কোম্পানীটো বৰ্তমান নাই এটা কোনটো কোম্পানী আহিছে এটা ইডুকেটিভ কোম্পানী বুলি এটা কোম্পানী আহিছে ঠিক আছে তো এই যিটো কোম্পানী নতুন কোম্পানী ইডুকেটিভ বুলি কয় সেই কোম্পানীটো কি কৰিছে আপোনাৰ তাহাৰ মানে মেইন লেব নাই যেনেকৈ আমি গুৱাহাটীত ধৰি লওক পৰীক্ষা দিব যাওঁ তো গুৱাহাটীত পৰীক্ষা দিব গ'লে কি হয় এটা আমাৰ নিৰ্দিষ্ট এটা লেব আছে যিটো আমি বৰজাতত গ'লে গম পাওঁ এইটো TCSৰ মানে অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ লেব ঠিক আছে তো তাহাৰ মানে প্ৰপাৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ আছে যিবিলাক তাৰ কম্পিউটাৰ মাউচ কিবৰ্ড এইবিলাক বহুত ভালকৈ আছে আৰু ইহঁতৰ মানে চিষ্টেমেটিকলি এক্সামবিলাক কণ্ডাক্ট কৰে মানে কি ক'ব বিচাৰিছোঁ ধৰি লওক যদি 200টা ল'ৰা ছোৱালী চিট এক্সাম দিব পৰা তেতিয়াহ'লে সিহঁতে কি কৰিব 200টা ল'ৰা ছোৱালীক মাতিব পৰীক্ষা দিব আৰু 200টা ল'ৰা ছোৱালীৰে পৰীক্ষা পাতিব ঠিক আছে কিন্তু এই যিটো ইডুকেটিভ বুলি কোম্পানীটো আছে এই কোম্পানীটো বৰ্তমান কি কৰিছে বিভিন্ন ঠাইত এক্সাম পাতিছে কিন্তু তাত কি হৈছে তাত লেবত সংখ্যা যিমান ল'ৰা ছোৱালীয়ে দিব পাৰে ধৰি লওক 100জন ল'ৰা ছোৱালীয়ে এক্সাম দিব পাৰে তাত মাতিছে কেইজন 150জন 200জন যাৰ কাৰণে এটি বহুত মানে কি বেয়া পৰিস্থিতি হৈ গৈছে আপোনালোকে ভিডিঅ'ত দেখিছে যে কি বেলেগ বেলেগ এক্সাম চেণ্টাৰত বাহিৰৰ অসমৰ ৰাজ্যৰ বেলেগ বেলেগ বাহিৰৰ চেণ্টাৰত কি হৈছে এক্সামবিলাক কেঞ্চেল হৈছে আৰু পেপাৰ লিক কেনেকৈ হয় যিবিলাক ধৰি লওক কোনোবা এটা লেবত ধৰি লওক মোৰ চিনাকি আছে এই চিনাকি লেবটোত মই পৰীক্ষা দিছোঁ পৰীক্ষা দিয়াৰ ফলত মোক কি কৰিছে সেই লেবটো আগৰ পৰাই চিনাকি থকা মানুহজনে কি কৰিছে তাত চিনাকি দি পিনে ছিষ্টেম হেক কৰাৰ দ্বাৰা যিটো আমি কি বুলি কওঁ মানে কি আপুনি এক্সাম দিব নালাগে আপুনি জাষ্ট এক্সামত বহিলেই হ'ল আপোনাৰ ঠাইত বেলেগে এক্সাম দি পিনে সেই এক্সামৰ পেপাৰখন ছল্ভ কৰিব তো এইটো বৰ্তমান বহুত ডাঙৰ এটা মানে স্কেম চলি আছে তো চৰকাৰে এইটোত ক্ষেত্ৰত পদক্ষেপ লয় নলয় সেইটো পিছলৈকে গম পোৱা যাব কিন্তু বৰ্তমান SSC GD পৰীক্ষা খুব সম্ভৱ কেঞ্চেল হোৱাটোৱে আমি বিচাৰোঁ আৰু হ'ব বুলি মই আশা কৰি আছোঁ হ'লে ভাল নহ'লে অযোগ্যজনে যোগ্য স্থান পাব তো সেইটো এটা বহুত ডাঙৰ এটা সমস্যা আহি পৰিব বাকী দেখা যাওক কি হয় তো মেইন যিটো ক'ব এইটোৱে বিচাৰিছোঁ যে কোম্পানী চেঞ্জৰ কাৰণে যাৰ কাৰণে ইনফ্ৰাষ্ট্ৰাকচাৰ লেব হৈ গৈছে তো ইনফ্ৰাষ্ট্ৰাকচাৰ যেতিয়া নহ'ব তেতিয়াহ'লে এক্সাম কেনেকৈ পাতিব ইমান ডাঙৰ ছাৰ্ভাৰ ইমান ল'ৰা ছোৱালীয়ে এক্সাম একেলগে দিয়ে তো ইমান ডাঙৰ এক্সাম দিয়াটো অসম্ভৱ হৈ পৰে